good morning. আচলতে এটা গুড মৰ্ণিং হৈ থকা নাই বাৰু 8টা বাজি গ'ল 8:10 চ' ইণ্ট্ৰ থাকিয়ে গৈছিল উঠিছোঁ আচলতে তো খাই লওঁ কিবা এটা তাৰপিছত কৈ আছোঁ কি হ'ব আজি ব্লগটোত কি দেখাম আচলতে খাই মেলি হৈ গ'ল কি ক'ম ৰুমৰ পৰা ওলাই আহিলোঁ কিবা কিবি কাম কৰি আছে আৱাজ দি আছে গাইজ লোকেশ্যন চেঞ্জ যিহেতু ঘৰত গোটেই মিস্ত্ৰী কাম কৰি আছে চ' গোটেই আৱাজ ব্লগ বনাব পৰা নাছিলোঁ তো ইয়াত আহিলোঁ বাৰীলৈ গুচি আহিছোঁ ইয়াত ক'বলৈও ভাল হ'ব আচলতে মানুহ কোনো নাই য' সেইকাৰণে মই নিজে ঘৰতে একো দিগদাৰ নহ'ব আৰু মানে তাততো ভয়ে লাজে কৈ থাকোঁ কথা চ' মানে গৈ আছোঁ তিতাবৰ গৈ আছোঁ মানে আচলতে ভাড়াঘৰলৈ যাম চব একেবাৰে থকাকৈ যাম ভাড়াঘৰত ভাইটি আৰু মই ভাইটি অলৰেডি গ'লেই কলেজলৈ তাৰপৰা ডাইৰেক্ট যাবগৈ আৰু কলেজৰ ওচৰতে ভাড়াঘৰটো মোৰো কলেজখনৰ ওচৰতে ভাড়াঘৰটো তাকে চ' ব'লক ঘৰলৈ যাওঁ এতিয়া লগে বাৰীখনো দেখাই পেলাই যাওঁ একেবাৰতে এইফালে এতিয়া খেতি চেতি নকৰে বাৰু আগতে কৰিছিলে এইফালে আচলতে ভাল নহয় ধান খেতি কৰিছিলে আগতে এইফালে আমাৰ এখন বাগান আমাৰ নহয় আচলতে তিৰুৱাল বাগান বুলি কয় এইফালে আমাৰ বাৰী এইফালে চেগুন গছ সেইখিনি গোটেইখন চাব পাৰে এতিয়া ভালকৈ নেদেখাম বাৰু কেতিয়াবা দেখাম বাৰু ভালকৈ ব'লক একেবাৰে ৰুমত দেখাই আছোঁগৈ বস্তুবিলাক গাইজ ৰুম পাই গ'লে বস্তুখিনি ক'ত থ'লে জানো ৰ'ব দেখাই আছোঁ এয়া বস্তু দেখাই আছোঁ এয়া বস্তু নিবলৈ ৰেডি কৰিয়ে থোৱা আছে চব কিবা কিবি লৈছে আৰু এদিনাখন অনা এইখিনি নহয় এইখিনি বস্তু দেখাই আছোঁ বলক আচলতে বস্তুবোৰ এনেই ওপৰৰ পৰাই দেখাই ৰাখিছোঁ এতিয়া পিছত তাত গৈ দেখামগৈ ভালকৈ আচলতে এতিয়া খুলি মেলি আকৌ বহাই থাকিবলৈ মোৰ এলাহ লাগিছে ত' ভাড়াঘৰত গৈ একেবাৰে দেখাম কি আনি নিম মানে আৰু ত' দিবলৈ গুচি আহিলোঁ এনে সদায় গধূলি সময়তে আহোঁ এতিয়া যিহেতু যাম আজি আকৌ গধূলি সময়ত অহা নহ'ব তো আজি সোনকালে গুচি আহিলোঁ অকলে আছোঁ এতিয়া বৰ্তমান চাব পাৰি এইফালে পাই গ'লোঁ আৰু এইফালে চাক পেকিং অলমষ্ট কমপ্লিট হ'লেই আৰু এইবিলাক লৈছে তাত গৈ দেখামগৈ আৰু চব খুলি মেলি পিছত আৰু ব্লগটো বনাই থাকিম তাত এইকেইটা গাড়ীত লৈ যাব পাৰিব যেতিয়া লৰালৰি হৈছে গোটেই জোতা পিন্ধোঁ আৰু যাবলৈ হৈ গ'ল গোটেই বস্তু গাড়ীত উঠালে গোটেই দেৰি হৈছে এতিয়া গোটেই যেনে তেনে সেৱা আছে ব্লগটো কি বনিছে কেনেকুৱা বনিছে নাজানো আৰু চাই থাকিব টুকুৰাকৈ যিমান পাৰোঁ ভিডিঅ' কৰিম চ' গাড়ী যেতিয়া যাওঁ গোটেই এফালে ভৰি আছে ওলাব লাগে আৰু দেৰি হৈছে আৰু বস্তু উঠাই আছে এতিয়া দেৰি হ'ল আৰু চাৰ্জাৰডাল পাহৰি থাকি আহিছিলোঁ ঘৰত আকৌ লৈ আহিছোঁগৈ এতিয়া এইফালে মা এইফালে পাপা দেৰি
মানে বহুত বেছি দেৰি হৈছে। ভাইটি ইফালে কলেজ ছুটি হ'ল, তাৰ আগত আমি তাৰ পোৱাগৈ নাই এতিয়ালৈকে। এইফালে আলনা আকৌ আলনা উঠাইছে, তো চাৰিআলিত আকৌ কিবা উঠাব আছেই। গাইজ যেন তেন চব কৰি মেলি হৈছে আৰু ঠিক ঠাক। আচলতে ব্লগ বনাবলৈ সময় নহ'ল আৰু একদম লৰালৰিকৈ চব এতিয়া ঠিক ঠাককৈ হৈছে। টাইম 6-7মান বাজিল। চব এইফালে এতিয়া বস্তু খাই আছে আৰু ৰুমটো দেখাম, পিছত দেখাম আপোনালোকক আৰু এটা ভিডিঅ'ত, নতুন ভিডিঅ', বেলেগ এটা ভিডিঅ'ত। চ' চাই থাকিব আৰু ভিডিঅ'টো বনাই থাকিব মন যোৱাগৈ নাই আৰু এতিয়া ভাগৰো লাগিছে। গোটেই চব ঠিক ঠাক কৰি বহুত টাইম গ'ল আৰু ভিডিঅ'টো কি বনাইছে নাজানো, চালেহে গম পাম কি কি হ'ল। তেতিয়া সেনেকৈয়ে আপলোড কৰি দিম যেনেকৈ ভিডিঅ' হৈছে আৰু। চ' ভুল হ'লেও নাজানো। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ গাইজ, গুড মৰ্ণিং। guys good morning hey guys good morning देखिए एक तो बेसिक ट्रिक है, एक तो लाइक और शेयर ठोक दीजिए महाकाल का दबा के लाइक और शेयर ठोक दीजिए। 5000 लौटे दिख जाना चाहिए। ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ, पूरा साल मेहनत करता हूँ आपके लिए बेटा। ऐसा नहीं चलेगा, ऐसा नहीं चलेगा। लाइक ठोकी दबा के, लाइक ठोकी।